Hello everyone, আজি আপোনালোকৰ বাবে লৈ আছে এটা ধুনীয়া ৰেচিপি বইল ৰেচিপি ভিডিঅ' আৰু যেহেতু লোকেল বইল বনাম আৰু কুকাৰতে দিম যেহেতু আৰু এফালে মছলা পাত শাকবোৰ এনেকৈ তিয়াই ৰাখিছোঁ যেহেতু মছন্দৰীবোৰত খুব বালি থাকে আৰু মই লৈছোঁ যেহেতু বইল বনাবৰ কাৰণে মিডিয়াম সাইজৰ আলু দুটা গোটা পিঁয়াজ ইয়াত এটা তিয়াই ৰাখিছিলোঁ কিন্তু কম হোৱাৰ বাবে আৰু এটা ল'লোঁ এফালে আদা নহৰু মান ধনিয়া আৰু এইবোৰ মছন্দৰী পাতবোৰ মই অকল পাতবোৰ দিছোঁ যেহেতু কোমলীয়া অংশবোৰ ঠাৰিবোৰ দিছে বাৰু বাকিবোৰ সব মানে ঠাৰিবোৰ বুঢ়া হ'লে বেয়া লাগে কাৰণে পেলাই দিছোঁ আৰু বাহিৰত যেহেতু লোকেল কুকুৰা এটা চাফা কৰি আছে যেহেতু গোটাকে বইল বনাম আপোনালোকক দেখাই আছোঁ আৰু আনফালে ইয়াৰ কুকুৰাও চাফা হৈ গ'ল আৰু ছালবোৰ চেলাই দিব নকলোঁ ছালটো চেলাই দিলে অৱশ্যে সোৱাদটো নাথাকে আৰু এইবোৰ ভিতৰৰ অংশবোৰ পেটু চেটু ওলাই এনেকৈ চাফা কৰি থৈছোঁ যাতে ইয়াৰ আদা নহৰু প্ৰেছ কৰাবোৰ আৰু যিহেতু ইহঁতক কলিজাটো এইফালে ছাইডত এনেকৈ কাটি পেলাই থৈছোঁ সেইবোৰ ভৰাই দিছোঁ আৰু ধুনীয়াকৈ ভৰোৱা মেলা হৈ গ'ল আৰু এনেকৈ গোটাকে দি যিহেতু বইলকৈ বনাম বুলি ভাবিছে কাৰণে নিচিলালোঁ হয় ফ্ৰাই হ'লে চিলাবলগীয়া হয় আৰু আনফালে এইফালে কুকাৰত পানী গৰম হৈ আছে আৰু অকণমান উতলিবলৈ দিম উতলাৰ পিছত অকণমান নিমখ দি লৈছোঁ যিহেতু নিমখটো দিলে অলপ মানে ধুনীয়াকৈ সিজে প্ৰথমতে নিমখটো দিলে মোৰ মতে আৰু আপোনালোকৰ মতে কেনেকৈ হয় নাজানো কমেণ্ট কৰিব আপোনালোকে কেনেকৈ বনায় আৰু এবাৰ বনাই চাব খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিলে প্ৰথমতে দিলোঁ আলু যিহেতু মিডিয়াম চাইজ দুটা আলু কাটি থৈছিলোঁ সৰু সৰু চাইজত বৰ বিশেষ ডাঙৰ নহয় আৰু মোৰ নিজৰ চাইজত আৰু বৰ বিশেষ ডাঙৰকৈ কৰিলে মই বেয়া পাওঁ যিহেতু সৰু চাইজত কাটিছিলোঁ আৰু আলু দিয়া হৈ গ'ল আলুখিনি অকণমান উতল আহিবলৈ দিছোঁ আলুবোৰ উতল অহাৰ পিছতে এই যিহেতু লোকেল কুকুৰা এটা সেইটো ভৰাই ৰাখিলোঁ কুকাৰৰ ভিতৰত আৰু লাহে লাহে বস্তুবোৰ দি দিছোঁ আৰু যিবোৰ আছিলে কুকুৰাৰ মানে অলপ মাংস চাংস কটাবোৰ আছিলে সেইবোৰ দি দিলোঁ আৰু এইফালে দিব লৈছোঁ পিঁয়াজ বটা অলৰেডি আধা দিয়া হ'লেই ভিতৰত আৰু দি আছোঁ এয়া বাকী থকা পিঁয়াজবোৰ দি দিছোঁ আৰু আনফালে পাত শাকবোৰ যিবোৰ কাটি ৰাখিছিলোঁ এইফালে মান ধনিয়া আৰু নৰসিংহ পাতো কাটিছিলোঁ আপোনালোকক দেখাবলৈ নহ'ল নৰসিংহ পাত মান ধনিয়া যিহেতু মান ধনিয়া আৰু নৰসিংহ দিলে বইলৰ ৰেচিপিটো খাবলৈ খুব ভাল হয় আৰু গোন্ধটো বহুতেই ভাল আহে এইফালে মছন্দৰী আৰু মই মছন্দৰীটো খাই ভালেই পাওঁ দে বেয়া নাপাওঁ আৰু মই দাইল চাইল বনালেও কিবা ভাপত দি হ'লেও খুব মছন্দৰীটো খাওঁ আৰু মান ধনিয়াটো দাইলত দিও খুব খাই ভাল পাওঁ আৰু এইকেইটা এনেকৈ দিয়া হৈ গ'ল আৰু অকণমান এনেকৈ ঢাকোনখন নমৰাৰ আগত অকণমান তাৰ মানে নিমখটো দিয়ে আৰু অলপ দিবলৈ আছে সোৱাদ অনুযায়ী কাৰণ নিমখটো কমকৈ দিছিলোঁ এনেকৈ অকণমান দি থৈ দিলোঁ ঢাকনিখন নমৰাকৈ আৰু অকণমান দেৰি পিছত এয়া গোলনেমু চেপি দিলোঁ গোলনেমু চেপি দিলে খাবলৈ অলপ যিহেতু বইল ৰেচিপি হয় খাবলৈ ভাল হ'বৰ কাৰণে গোলনেমু অলপ চেপি দিলোঁ আৰু গোলনেমুৰ গোন্ধটো আৰু মানে ৰেচিপিটো আৰু ভাল কৰিছে ক'ব লাগিব যিহেতু গোন্ধটোৰ কাৰণে দিছোঁ আৰু ইয়াৰ নিমখ সোৱাদ অনুযায়ী দি দিলোঁ আপোনালোকেও সোৱাদ অনুযায়ী দিব কাৰণ হালধি নিদিব আৰু মছলা চছলা নিদিব তেতিয়া মানে বেলেগ এটা সোৱাদ আহে আৰু মই যিটো সোৱাদ অনুযায়ী মই মানে মছলা চছলা যিহেতু বইল ৰেচিপি হয় একোৱেই দিয়া নাই অকল নিমখ দিছোঁ আৰু এই অকণমান উতল আহিবলৈ দিয়াৰ পিছত ঢাকোনখন লগাই দিছোঁ ঢাকোনখন বন্ধ হোৱাৰ পিছত আৰু 6-7টামান চিটি মৰালোঁ আৰু এইয়া আমাৰ বইল ৰেচিপি ৰেডি হৈ গ'ল আপোনাৰ কি ক'ম আৰু গোন্ধই চাবনে আপোনাৰ খাবলৈ ইমানেই সোৱাদ হৈছে দেখিছেনে বাৰু এই হাড়ডাল ওলাই গৈছে আপোনাৰ কিমান মানে কোমল হৈছে খাবলৈ আৰু কিমান টেষ্টি হৈছে খাবলৈ মই ধৰিব পাৰিছে অকণমান উলিয়াইছোঁ আৰু বৰ বিশেষ ডাঙৰ নহৈছে আধা কেজি চাইজৰ আছিলে এইফালে মই ভাতৰ লগত খাবৰ কাৰণে মোৰ জলকীয়াটো খুব লাগেই মানে তো গাইজ আমাৰ বইল ৰেচিপি ৰেডি হৈ গ'ল আৰু এইফালে আমাৰ টুকুৱে ৰুটি খাব লৈছে আৰু এইফালে দেখিছেনে এইফালে গোটা পুৰা টেষ্টি ৱাও তুমি নেখাবা অলপ ট্ৰাই কৰি চাওঁ কৰিব পাৰিছেনে বাৰু মোৰ দিয়া গৈ জলকীয়া পৰা লৈ লৈছোঁ ধুনীয়াকৈ